মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম প্ৰেজেন্ট ইনডেফিনিট টেন্স সো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ফৰ্মেশন হ'ল সাবজেক্ট প্লাস ভার্ব 1 প্লাস অবজেক্ট ভার্ব 1 মানে হ'ল ভাৰ্বৰ তিনটা ৰূপ থাকে আৰু এক নম্বৰ ৰূপ যেটো আছে হেতু কি ভাৰ্বৰ এক নম্বৰ ৰূপ বুলি কোৱা হয় আৰু এটো ব্ৰেকেটত যেটো দিয়া থাকে হেতুই হয় যেনে এটা एग्जांपल দিয়া আছে আই ৰিড এ বুক ইয়াত আই হ'ল সাবজেক্ট ৰিড হ'ল ভাৰ্ব 1 আৰু এ বুক হ'ল অবজেক্ট নোট হল থার্ড পার্সন সিঙ্গুলার নাম্বার যদি হে সাবজেক্ট টু থার্ড পার্সন সিঙ্গুলার নাম্বার হয় তেন্তে মেইন ভার্বৰ লগত এস বা ইয়েস হ'ব আৰু ভাৰ্বৰ শেষত যদি ও টিএস বা সিএস থাকে তেন্তে হেতু ক্ষেত্ৰত এস বা ইয়েসৰ পৰা ইয়েস হ'ব আৰু বাকি ক্ষেত্ৰত এস হ'ব যেনে एग्जांपल হল গোস ব্ৰেথ ৰিচেস ইয়াত গোসৰ লগত লাষ্টত ও আছে হেতু কাৰণে ইয়েস হৈছে ব্ৰেথত ইয়াত লাষ্টত টিএস আছে গতিকে ইয়েস হৈছে আৰু ৰিচেস ইয়াত লাষ্টত সিএস আছে গতিকে ইয়েস হৈছে एग्जांपल खनि চাই লবা তাৰ পিছত আহিল নোট every daily regularly always often seldom generally sincerely occasionally usually etc ইয়াত every লগত যি কোনো শব্দ লাগি থাকিলে হল every day every week every month every year every season every night every লগত যি কোনো শব্দ যদি লাগি থাকে গতিকে হেতু সিম্পল প্ৰেজেন্টতে পৰিব আৰু daily regularly always often seldom মানে এই যি শব্দ কেইটা আছে এই শব্দ কেইটাৰ পৰা যি কোনো এটা শব্দ যদি কোনো এটা সেন্টেন্সত থাকে তেন্তে আমি বুজিব লাগিব যে সেই সেন্টেন্সটো সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট টেন্সত পৰিছে আৰু এই एग्जांपल কেইটা চাই লবা আৰু ইয়াত এটা প্ৰেক্টিস দিয়া আছে she often suffer from fever her father go to Guwahati every Sunday সো এই দুটা কৰি পেলে কমেন্টত জনাবা